নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়লৈ। আৰু গড়গাঁও মহাবিদ্যালয়ৰ যি বাৰ্ষিক ক্ৰীড়া সপ্তাহ, এই বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ লগত সংগতি ৰাখি উলিওৱা হৈছে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। আৰু সেই শোভাযাত্ৰা কিছু সময়ৰ পিছতে এই গড়গাঁও মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা উলিওৱা হ'ব। আৰু মহাবিদ্যালয়ৰ প্ৰায় 16টাকৈ বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰাত। বিভিন্ন কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটা এই সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰতিটো দৃশ্য আপোনালোকক দেখুৱাই যাম। চাই থাকিব মোৰ এই ভিডিঅ'। সদায় ইয়াত উলিয়াই আহিছো। সেই সাংস্কৃতিক শোভা মোক এটা যেন দায়িত্ব সমাজৰ প্ৰত্যেকটো ভাল বেয়া নীতি তেওঁলোকৰ চাপি দিবলৈ চেষ্টা কৰা হয়। গতিকে আমি আমাৰ যোনটো বা আমাৰ এই বিষয়টো আমি নিজেই বুজাবলৈ চেষ্টা কৰোঁ। মানে একো ক্ষেত্ৰতে আমি আগবাঢ়িব নোৱাৰোঁ। হয়, পুৰুষেও নিজৰ মৰ্যাদা প্ৰদান কৰে, কিন্তু তাত নাৰীৰ গুৰুত্বটো যথেষ্ট বুলি আমি মই দেখাই আছোঁ আৰু অংশগ্ৰহণকাৰীসকল জানিবলৈ চেষ্টা কৰিম। আজি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে কলেজ সপ্তাহৰ লগত সংগতি ৰাখি। কেনেকুৱা লাগিছে, কি অনুভৱ কৰিবা, কি উপস্থাপন কৰা হৈছে? আমি হৈছোঁ ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰী। আমাৰ বিষয়টো হৈছে যে নাৰী তুমি অনন্যা তথাপিও কিয় হোৱা লাঞ্ছিতা। সকলোখিনি ওলাইছে। ইয়াত বিহুৰ দৃশ্য প্ৰতিফলিত হৈছে। মাঘ বিহুৰ যি চুৰ কৰা এক পৰম্পৰা আছে উৰুকাৰ দিনটোত, আৰু সেই ছবিখনে দাঙি ধৰা হৈছে জেউৰা চুৰ কৰাৰ দৃশ্য, জেউৰা জপনা আৰু এই মেজি। এয়া মই দেখুৱাই আছোঁ। 16টা বিভাগৰ অসংখ্য এগেইনষ্টত মানে বাঘ ওলাইছে, পলা 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 পলা, বাঘ বাঘ পলা, বাঘ ওলাইছে, পলা নিলে, মাছ নিলে।
বন্ধুসকল ইতিমধ্যে খেলপথাৰৰ পৰা উলিওৱা হৈছে এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। মই দৃশ্য দেখাই আছোঁ। এয়া ক্ৰমান্বয়ে আগবাঢ়িছে সাংস্কৃতিক শোভাযাত্ৰা এই গড়গাঁও মহাবিদ্যালয় খেলপথাৰৰ পৰা। প্ৰায় 18টা বিভাগৰ দলে অংশগ্ৰহণ কৰিছে এই শোভাযাত্ৰাত। মই প্ৰতিটো দৃশ্য দেখুৱাই মই আপোনালোকক দেখাই গৈছোঁ সুন্দৰ দৃশ্য দেখিবলৈ পাইছে। এয়া ৰাজপথত গড়গাঁও মহাবিদ্যালয়ৰ পৰা ৰাজপথেৰে উলিওৱা হৈছে এই সাংস্কৃতিক শোভাযাত্ৰা আৰু তাৰ প্ৰতিটো দৃশ্য মই দেখাই আছোঁ আপোনালোকক সুন্দৰকৈ। এয়া হৈছে ৰাজপথত ভাওনা আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত গুৰুজনাৰ আমৰ সৃষ্টি ভাওনা প্ৰতিফলিত হৈছে আৰু সুন্দৰ ৰূপত গুৰুজনাই যি দি থৈ যোৱা অৱদান এই অৱদান ভাওনা ইয়াত সুন্দৰ ৰূপত উপস্থাপন কৰা হৈছে ৰাজপথত সাংস্কৃতিক শোভাযাত্ৰাৰ লগত সংগতি ৰাখি ইয়াত গায়ন বায়ন হৰি নামেৰে মুখৰিত কৰি তুলিছে। এয়া আচলতে প্ৰতিটো কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে এই সাংস্কৃতিক শোভাযাত্ৰাত। মই দেখাই গৈছোঁ সুন্দৰ দৃশ্য। Thank you.
মতা চাওগে হা বেলেগ মতা চাওগে শুনছ কৰি যাব দেখিছো বেলেগ মতা লগত টেপৰ পুৰা খালো দে টেপৰ পুৰা খালো আমাৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক সমাৰোহৰ সৈতে সংগতি ৰাখি আজি আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আমাৰ মহাবিদ্যালয়ৰ 18টা বিভাগে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে আজি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ দিহা কৰিছে আৰু এই শোভাযাত্ৰাত আমি আমাৰ বৰ অসমত আৰু আমাৰ বৃহত্তৰ অসমীয়া জাতি গঠনত যিখিনি জাতি জনগোষ্ঠী আছে সেই জাতি জনগোষ্ঠীৰ লোককৃষ্টিৰ প্ৰতিটো উপাদান জাতি জনগোষ্ঠীয় বৈশিষ্ট্য আমাৰ জাতীয় সংস্কৃতি তাৰ লগতে আমাৰ বৃহৎ ভাৰতবৰ্ষৰো বিভিন্ন ৰাজ্যৰ লোককৃষ্টি আৰু তেওঁলোকৰ সংস্কৃতিক আমি ইয়াত প্ৰতিফলন কৰাৰ ব্যৱস্থা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে যি উৎসাহ যি স্বতঃস্ফূৰ্ত তেওঁলোকৰ অংশগ্ৰহণ সেই অংশগ্ৰহণে সমগ্ৰ অঞ্চলটোকে উজ্জীৱিত কৰি তুলিছে আৰু আজি এই ঐতিহাসিক গড়গাঁৱৰ বাকৰিৰ পৰা এক নতুন বাৰ্তা এক সামাজিক বাৰ্তা আমাৰ প্ৰেৰণ কৰা হৈছে যে আমাৰ বৰ অসম আমাৰ বৃহত্তৰ অসমীয়া জাতি আচলতে জাতি জনগোষ্ঠীয় সমন্বয় সংমিশ্ৰণ আত্মীয়কৰণ আৰু একাত্মকৰণে গঢ়ি উঠিছে লগতে আমাৰ ভাৰতীয় হিচাপে আমাৰ যি গৌৰৱবোধ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যি একতা সম্প্ৰীতি সেয়াও আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাত প্ৰদৰ্শিত হৈছে বিশেষকৈ আমাৰ যি বৈচিত্ৰ্যময় সংস্কৃতি আছে আমাৰ যি বৈচিত্ৰ্যময় লোককৃষ্টিৰ উপাদান আছে প্ৰায় প্ৰতিটো উপাদানৰ প্ৰদৰ্শনে এক বাৰ্তা প্ৰেৰণ কৰিছে সমাজৰ প্ৰতি দেশৰ প্ৰতি সমগ্ৰ ৰাজ্যৰ প্ৰতি যে আমি আচলতে একত্ৰিত অসমীয়া জাতি যি জাতি বিভিন্ন জাতি জনগোষ্ঠীয় বৈশিষ্ট্য মৌলিকতা আৰু স্বকীয়তাৰে গঠন হৈছে সমন্বয় সংমিশ্ৰণ আৰু আত্মীয়কৰণেৰে আমাৰ এই বৰ অসম গঢ়ি উঠিছে অসমীয়া জাতি গঢ়ি উঠিছে